রোদ কবি নীলিম কুমার। ৰ'দৰ কোনো ঘৰ নাই, সি য'তে ত'তে পৰি থাকে। মাটিত, পানীত, বালিত, পাহাৰত, গছত, ফুলত, চৰাইৰ বাঁহত, চোতালত, বাৰাণ্ডাত, ঘৰৰ চালত, ৰাস্তাত, দেৱালত, জাবৰৰ নলা নৰ্দমাত, য'তে ত'তে পৰি থাকে ৰ'দ। ৰ'দ অলপ জেদি, নুসুধাকৈয়ে মানুহৰ দুৱাৰেৰে সোমাই আহে খিৰিকীৰে, ভেণ্টিলেটৰেৰে, বেৰৰ জলঙাৰে, ছালৰ ফুটাৰে। শোৱনি কোঠাতো সোমাই ৰ'দ, ৰান্ধনী ঘৰতো সোমাই ৰ'দ, আনকি বাথৰুমতো। যদি ফুটা থাকে, দেখিবা সোমাই আহিছে ৰ'দ, আৰু সেই ৰ'দক আমাৰ লাজ নালাগে। মানুহে ৰ'দৰ নাম থয়, সোণালী ৰ'দ, কোমল ৰ'দ, চোকা ৰ'দ, মিঠা ৰ'দ। কিছুমানে কয় টিকা ফটা। নাম থোৱাটোতো মানুহৰ পুৰণি বদভ্যাস। এজন কবিয়ে ৰ'দক অপমান কৰিছিল। তেওঁ প্ৰেয়সীৰ উদ্দেশ্যে লিখিছিল, তুমি গভীৰ ছায়া, জীৱনটো কঠিন ৰ'দ। ৰ'দেতো কাৰো অন্যায় কৰা নাই, তথাপি আমি মাজে মাজে ৰ'দক দুখ দিওঁ। যাৰ কালি ৰ'দক কাষলৈ মাতো, আঁকোৱালি লওঁ, কোলাত লওঁ, আৰু জহকালি ৰ'দক খেদো। ছাতি লওঁ, কোলা চশমা পিন্ধো, গালি দিওঁ। ৰ'দ কি আমাৰ দাস? যেতিয়া ইচ্ছা মৰম কৰিম, যেতিয়া ইচ্ছা গালি দিম। ৰ'দক লৈ তৰ্ক নকৰো, ৰ'দ নিজেই অঘৰী। কিজানি ৰ'দ এক অবোধ শিশু। সিদিনা দেখিলো 10 মহলীয়া এটি ঘৰৰ ওপৰত কেইজনমান মানুহে তাক ধৰিছে আৰু উতলাব দিছে পানী, মানুহৰ গা ধোৱা পানী। পৰা হলে আমাৰ সভ্যতাই ৰ'দক চাকৰ ৰাখিলেহেঁতেন। কিন্তু ৰ'দ স্বাধীন, নিৰ্বিকাৰ, অঘৰী। ৰ'দক লৈ তৰ্ক নকৰো, ৰ'দ ভালে থাকক। কিজানি ৰ'দ এক শক্তিশালী পুৰুষ। এই চহৰৰ এগৰাকী নাৰীয়ে ৰ'দক ভাল পায়। তেওঁ ৰ'দৰ বাবে চকীবোৰ পাৰি থয়। খিৰিকীৰে আহি ৰ'দ বহি থাকে তেওঁৰ চকীবোৰত। ৰ'দ যলৈকে যায়, চকীবোৰ তেওঁ তালৈকে লৈ যায়। তেওঁৰ ল'ৰাটোৰ নাম ৰাখিছে ৰ'দ, আৰু ছোৱালীজনীৰ নাম ৰাখিছে ৰ'দালি। কেৱল সেই নাৰীৰ বাবে ৰ'দ নাহে এই পৃথিৱীলৈ। ৰ'দ আহে সকলোৰে বাবে। ৰ'দে হাত মেলি দিয়ে মানুহৰ পিনে। মানুহৰ ছালৰ মাজেৰে, মাংস আৰু হাড়ৰ মাজেৰে ৰ'দ সৰকি যাব খোজে মানুহৰ হৃদয়লৈ। অ পাহাৰ, তুমি অলপ হাউলি দিয়াচোন। ৰ'দ আহক, ৰ'দ আহক, ৰ'দ আহক। নমস্কাৰ।